মানুহে যদি কুৱেশ্যন কৰে আমাৰ দেশৰ কোন বেছি পাৱাৰফুল, দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া নে দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া, সাধাৰণতে এই কুৱেশ্যনটো নাহে কাৰণ আমি পলিটিত পঢ়িছোঁ যে ৰাষ্ট্ৰপতি হৈছে আমাৰ দেশৰ ৰাষ্ট্ৰৰ প্ৰধান আৰু এইটো দেশৰ সৰ্বোচ্চ পদ, আৰু আনহাতে দেশৰ সুপ্ৰিম কোৰ্ট হ'ল দেশৰ সৰ্বোচ্চ ন্যায় বা জাষ্টিছ কৰোঁতা। কিন্তু বৰ্তমান সময়ত মানুহৰ মাজত এটা কুৱেশ্যন আহিছে যে প্ৰেচিডেণ্টক কেতিয়াবা সুপ্ৰিম কোৰ্টে কিবা কৰিবলৈ অৰ্ডাৰ দিব পাৰে নেকি। এই কুৱেশ্যনটো এইটো কাৰণে আহিছে, কেইদিনমানৰ আগতে সুপ্ৰিম কোৰ্টে দিয়া এটা 400 পেজৰ জাজমেণ্টৰ বাবে। আচলতে বিষয়টো হ'ল কেইদিনমানৰ আগতে তামিলনাডু ষ্টেট গভৰ্ণমেণ্টে এখন PLA ফাইল কৰিছিল নিজৰে ষ্টেটৰ গভৰ্ণৰ এগেইনষ্টত। আচলতে তামিলনাডু ষ্টেট এছেম্বলিয়ে কিছুমান ল' পাছ কৰিছিল আৰু এই ল'কেইখন গভৰ্ণৰৰ ওচৰত ছাইন কৰিবলৈ দিয়া হৈছিল, কিন্তু তামিলনাডু গভৰ্ণমেণ্টে একিউজ কৰিছে যে গভৰ্ণৰে ইয়াত পলিটিক্স কৰিছে আৰু নিজৰ মন মৰ্জি মতে দি এই বিলকেইখন ছাইন নকৰি ইয়াক ষ্টে কৰি ৰাখিছে। আমি চবেই জানো যে যিকোনো ষ্টেট এছেম্বলিয়ে যিকোনো বিল পাছ কৰিলে লাষ্টত গভৰ্ণৰ ছাইন কৰিব লাগিব, তেতিয়াহে এইখন লিগেল ল'লৈ পাছ হয়। ইয়াতে আৰু এটা কথা আছে, যদি গভৰ্ণৰে ভাবে যে এইখন এক্টত কিবা ভুল আছে বা এই এক্টখনৰ জৰিয়তে ষ্টেট গভৰ্ণমেণ্ট আৰু চেণ্টাৰৰ মাজত কিবা প্ৰব্লেম হ'ব পাৰে, তেতিয়া ইয়াক গভৰ্ণৰে ৰিকনচিডাৰ কৰিবলৈ ষ্টেট গভৰ্ণমেণ্টৰে ৰিটাৰ্ণ কৰিব পাৰে, নহ'লেতো প্ৰেচিডেণ্টলৈ পঠিয়াব পাৰে। যদি ইয়াক প্ৰেচিডেণ্টে ছাইন কৰে তেতিয়াহ'লেও ই লিগেল ল'লৈ পৰিৱৰ্তন হ'ব, নহ'লেতো বা ইয়াক কিছুদিনৰ বাবে ষ্টে কৰি ৰাখিব পাৰে ভালকৈ ডিছকাছ কৰিবৰ কাৰণে। কিন্তু আমাৰ কনষ্টিটিউশ্যনত এইটো লিখা থকা নাই যে গভৰ্ণৰে ইয়াক কিমান দিনলৈ ষ্টে কৰিব পাৰে বা প্ৰেচিডেণ্টে ইয়াক এই বিলখনক কিমান দিনলৈ ষ্টে কৰি ৰাখি থ'ব পাৰে। ইয়াকে লৈ তামিলনাডু গভৰ্ণমেণ্ট গভৰ্ণৰৰ এগেইনষ্টত সুপ্ৰিম কোৰ্টত এখন PLA ফাইল কৰিছিল যে গভৰ্ণৰে এই ক্ষেত্ৰত পলিটিক্স কৰিছে আৰু ল'বোৰ নিজৰ মন মৰ্জি মতে দি ছাইন নকৰাকৈ ষ্টে কৰি ৰাখিছে। আৰু তেতিয়া সুপ্ৰিম কোৰ্টে আৰ্টিকল 142 পাৱাৰ ইউজ কৰি এটা জাজমেণ্ট দিছিল যে গভৰ্ণৰে যিকোনো এখন বিল ছাইন কৰিব, ৰিটাৰ্ণ কৰিব নে প্ৰেচিডেণ্টলৈ পঠাব, এইটো 3 মাহৰ ভিতৰত কৰিব লাগিব। আৰু লগতে সুপ্ৰিম কোৰ্টে দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়াকো কৈছিল যে 3 মাহৰ ভিতৰত প্ৰেচিডেণ্টে হয়তো ছাইন কৰিব লাগিব, নহ'লেতো ইয়াক ৰিকনচিডাৰৰ বাবে ৰিটাৰ্ণ কৰিব লাগিব। মানে সুপ্ৰিম কোৰ্টে দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়াক অৰ্ডাৰ দিছিল যে যিকোনো বিল ছাইন হ'ব নে ৰিজেক্ট হ'ব 3 মাহৰ ভিতৰত এটা ডেডলাইন দিছিল, যাৰ ভিতৰত ইয়াৰ ৰিজাল্টটো দিব লাগিব। আৰু সুপ্ৰিম কোৰ্টে কৈছিল যদি 3 মাহৰ ভিতৰত ইয়াৰ কোনো উত্তৰ নোলায় তেতিয়াহ'লে ষ্টেট গভৰ্ণমেণ্টে সুপ্ৰিম কোৰ্টৰ ওচৰত আহিব পাৰে। সুপ্ৰিম কোৰ্টে ইয়াক অট'মেটিকেলি লিগেল বিললৈ পৰিৱৰ্তন কৰিব। এই জাজমেণ্টটো শুনি মানুহ আচৰিত হৈ গ'ল যে সুপ্ৰিম কোৰ্ট হ'ল জুডিচিয়াৰী আৰু দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া হৈছে এক্সিকিউটিভ। সুপ্ৰিম কোৰ্টে কেনেকৈ দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়াক অৰ্ডাৰ দিব পাৰে বা সুপ্ৰিম কোৰ্টৰ ওচৰত ইমানখিনি অথৰিটি আছে নেকি যে তেওঁলোকে প্ৰেচিডেণ্ট অফ ইণ্ডিয়াক অৰ্ডাৰ দিব পাৰে কিবা এটা কাম ডেডলাইনৰ ভিতৰত কৰিবলৈ। আৰু পাব্লিকৰে বহুতে এইটো আৰ্গুমেণ্ট ৰাখিছিল যিকোনো এটা ল' সুপ্ৰিম কোৰ্টে কেনেকৈ বনাব পাৰে, কাৰণ সংবিধানৰ মতেদি যিকোনো এখন ল' বনোৱাৰ কেৱল অধিকাৰ সংসদৰহে আছে। জুডিচিয়াৰীৰ কাম হ'ল কেৱল কনষ্টিটিউশ্যনত থকা আৰ্টিকলৰ মতেদি যিকোনো এটা জাষ্টিছ প্ৰদান কৰা। তেওঁলোকৰ কাম ল' বনোৱাৰ নহয়। ল' বনোৱাৰ অধিকাৰ আৰু পাৱাৰ কেৱল ভাৰতীয় সংসদৰহে আছে। এই ক্ষেত্ৰত ছ'চিয়েল মিডিয়াত হওক বা বাকী নিউজ চেনেলত হওক প্ৰায়বোৰ মানুহে সুপ্ৰিম কোৰ্টক ক্ৰিটিচাইজ কৰিবলৈ আৰম্ভ কৰিলে আৰু মানুহে ষ্টেটমেণ্ট দিলে যে সুপ্ৰিম কোৰ্ট আউট অফ লিমিট গৈ ছুপাৰ পাৰ্লিমেণ্টৰ দৰে কাম কৰিব ধৰিছে। এই ক্ষেত্ৰত আমাৰ দেশৰ ভাইচ প্ৰেচিডেণ্ট জগদীপ ধনখড়জীয়ে সুপ্ৰিম কোৰ্টক ক্ৰিটিচাইজ কৰি কৈছিল আৰ্টিকল 142 ইউজ কৰি সুপ্ৰিম কোৰ্টে ডেম'ক্ৰেটিক ফ'ৰ্চবোৰৰ ওপৰত নিউক্লিয়াৰ মিছাইল এটেক কৰিছে। লগতে তেওঁ কুৱেশ্যন কৰিছিল দেশৰ সুপ্ৰিম কোৰ্ট নৰ্মেল মানুহৰ নৰ্মেল পাব্লিকৰ ক্ষেত্ৰত জাষ্টিছ কৰোঁতে বহুত নিয়ম কৰি থাকে, কিন্তু যেতিয়া সুদ বা কোৰ্টৰ যিকোনো জাজৰ ওপৰত যেতিয়া আৰোপ লাগে তেতিয়া কোনো ব্যৱস্থা লোৱা দেখা নাযায়। যেনেকৈ কিছুদিনৰ আগতে এজন চিটিং জাজৰ ঘৰত বহুতো অবৈধ টকা পইচা উদ্ধাৰ হৈছিল, কিন্তু এতিয়া পৰ্যন্ত তেওঁৰ ওপৰত কোনো ধৰণৰ কেছ ৰেজিষ্টাৰ হোৱা নাই। আচলতে বৰ্তমান সময়ত
মানুহৰ মাজত আমাৰ দেশৰ জাষ্টিচ ছিষ্টেমৰ ওপৰত বিশ্বাস কমি আহিছে চলিত সময়ৰ কিছু ঘটনাৰ বাবে যেনে পুনে পৰ্চে কাৰ কেছ য'ত দোষীজনক এখন এছে লিখিবলৈ দি বেইল দি দিয়া হৈছিল আজিকালি যিকোনো এখন কানুন সংসদে বনোৱাৰ পাছত সুপ্ৰিম কোৰ্টে প্ৰায় ক্ষেত্ৰত ষ্টে কৰি ইয়াক ৰখাই থৈ দিয়ে এতিয়াতো মানুহে ক'বলৈ ধৰিছে যদি দেশ কেনেকৈ চলিব কি ল হ'ব লাগে সুপ্ৰিম কোৰ্টে ডিচাইড কৰিব পাৰে তেতিয়াহ'লে দেশৰ সংসদৰ কি প্ৰয়োজন আছে ভাৰতৰ কনষ্টিটিউশ্যনত প্ৰেছিডেণ্ট জুডিচিয়াৰ আৰু সংসদৰ পাৱাৰ কি হ'ব তাক নিৰ্দিষ্ট কৰি দিয়া আছে আৰু কাৰো আনৰ কামত হস্তক্ষেপ কৰাৰ অধিকাৰ নাথাকে কিন্তু প্ৰেজেণ্ট টাইমত সুপ্ৰিম কোৰ্টে যিকোনো মেটাৰত এক্সিকিউটিভৰ কামত হস্তক্ষেপ কৰিবলৈ আৰম্ভ কৰিছে এখন দেশৰ ডেমক্ৰেচি চলি থাকিবলৈ প্ৰত্যেক প্ৰতিষ্ঠান ইণ্ডিপেণ্ডেণ্ট আৰু নিকা হ'ব লাগিব আৰু এজনে আনজনক ৰেছপেক্ট কৰি নিজৰ কাম কৰিব লাগিব মোৰ ব্যক্তিগত ৰায় মতেদি সংসদ পাৰ্লিয়ামেণ্ট হ'ল মানুহৰ আশা আৰু আকাংক্ষাৰ প্ৰতীক য'ত পাব্লিকে নিৰ্বাচন কৰি এজন ৰিপ্ৰেজেণ্টেটিভ পঠায় আৰু তেওঁলোকে সংসদত পাব্লিকৰ বাবে আইন কানুন এইবোৰ বনায় আৰু পাব্লিকৰ সুবিধা অসুবিধা নীতি নিয়ম পাব্লিকৰ সমস্যাৰ ওপৰত আলোচনা কৰে বা মতামত আগবঢ়ায় দেশৰ সংবিধানৰ মতেদি কেৱল সংসদৰহে বা তেওঁলোকৰহে দেশৰ আইন বনোৱা বা ল বনোৱাৰ অধিকাৰ থাকে সুপ্ৰিম কোৰ্ট বা বাকী যিকোনো প্ৰতিষ্ঠানত এই অধিকাৰ নাথাকে কিন্তু বৰ্তমান সময়ত বহু ক্ষেত্ৰত সুপ্ৰিম কোৰ্টে এই লবোৰ ষ্টে কৰি দিয়াটো কিছু ক্ষেত্ৰত পাৱাৰৰ মিছ ইউজ যেন লাগে মই ভাবোঁ এক্সিকিউটিভৰ পাৱাৰটো জুডিচিয়াৰতকৈ বেছি হোৱাটো উচিত এক্সিকিউটিভৰ পদবোৰ হ'ল পাব্লিকৰ দ্বাৰা ৰিপ্ৰেজেণ্ট কৰি দিয়া ডাইৰেক্টভাৱে হওক বা ইনডাইৰেক্টভাৱে নিৰ্বাচন কৰি পঠিয়াই দিয়া কিছু নিৰ্দিষ্ট পদ আৰু পাব্লিকে ভোট দি তেওঁলোকক জিকাই পঠিয়ায় গতিকে দেশৰ পাব্লিকৰ বাবে নিৰ্বাচন কৰি পঠাই দিয়া পদবোৰ ভেলুটো বহুত বেছি হোৱাটো উচিত জুডিচিয়াৰী কোনোটো পদ পাব্লিকে নিৰ্বাচন কৰি প্ৰতিনিধি হিচাপে নপঠিয়ায় তেওঁলোকক কলেজিয়াম ছিষ্টেমৰ দ্বাৰা এই পদবোৰ দিয়া হয় আৰু এই পদবোৰ তেওঁলোকৰ জাজবোৰে নিৰ্বাচন কৰি পঠিয়ায় পাব্লিকৰ কোনো হস্তক্ষেপ নাথাকে ইয়াতে সুপ্ৰিম কোৰ্ট বা জাজবোৰৰ কাম হৈছে সংবিধানত যি আৰ্টিকল লিখা আছে সেই আৰ্টিকলৰ মতেদি জাষ্টিচ দিয়া বা ন্যায় প্ৰদান কৰা নাকি এক্সিকিউটিভৰ পাৱাৰ কাঢ়ি লোৱা যি কি নহওক এক্সিকিউটিভ জুডিচিয়াৰী পাৰ্লিমেণ্ট এই সকলোবোৰ মিলিয়ে আমাৰ দেশত ডেমক্ৰেচি গঠন হৈছে আৰু দেশৰ সংবিধানত সকলোৱে পাৱাৰ আৰু কাম নিৰ্দিষ্ট কৰি দিয়া আছে গতিকে সকলো প্ৰতিষ্ঠানবোৰে আন প্ৰতিষ্ঠানবোৰক ৰেছপেক্ট কৰি নিজৰ ডিউটি কৰাটো উচিত তেতিয়াহে দেশৰ ডেমক্ৰেচি সুন্দৰভাৱে চলিব এতিয়া কথা হ'ল দেশৰ কোনটো প্ৰতিষ্ঠান সকলোতকৈ বেছি পাৱাৰফুল দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া নে দ্য প্ৰেছিডেণ্ট অফ ইণ্ডিয়া এই ক্ষেত্ৰত প্ৰেছিডেণ্ট অফ ইণ্ডিয়াক সুপ্ৰিম বুলি কোৱা হৈছে কিন্তু কিছু ক্ষেত্ৰত জুডিচিয়াৰীকো এক্সট্ৰা লিমিটতকৈ ওপৰত পাৱাৰ দিয়া হৈছে কিছু আৰ্টিকলত গতিকে কোন বেছি পাৱাৰফুল বা কোন বেছি কম পাৱাৰফুল এই ক্ষেত্ৰত কোৱাটো উচিত নহ'ব বা ইয়াৰ সঠিক উত্তৰো নাই মুঠৰ ওপৰত আমাৰ দেশৰ সংবিধান হৈছে সকলোতকৈ ওপৰত আৰু এই প্ৰতিষ্ঠানবোৰ হৈছে সংবিধানৰ এটা অংশ মাথো আৰু এই অংশবোৰৰ প্ৰথম নামটো দ্য প্ৰেছিডেণ্ট অফ ইণ্ডিয়াক লোৱা হয় তাৰ পাছত বাকীবোৰৰ নাম বা বাকীবোৰ প্ৰতিষ্ঠানৰ নাম আহে চ' আজিলৈকে ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব ধন্যবাদ